ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি দাপোনৰ ক্ষেত্ৰত কাৰ্টেছিয়াছ চিহ্নৰ প্ৰথা কেনেকৈ প্ৰয়োগ কৰোঁ শিকিম। আৰু দাপোনৰ সূত্ৰ প্ৰয়োগ কৰি আমি কিছুমান প্ৰব্লেম সমাধান কৰিম। যেনে আমাক ধৰা লক্ষ্যবস্তু দিয়া আছে, আমি কেনেকৈ প্ৰতিবিম্বৰ স্থান উলিয়াওঁ বা প্ৰকৃতি উলিয়াওঁ তাৰ বিষয়ে আমি পঢ়িম। প্ৰথমতে আমি দাপোনৰ ক্ষেত্ৰত কাৰ্টেছিয়াছ চিহ্নৰ প্ৰথা বিষয়ে পঢ়ো আহা। তোমালোকে নিশ্চয় স্থানাংক প্ৰণালী পাইছা। এইফালে থাকে x অক্ষ মাইনাছ x অক্ষ, y অক্ষ মাইনাছ y অক্ষ। আমি x অক্ষ আৰু y অক্ষৰ ফালে ধনাত্মক মান বহুৱাব লাগিলে এইফালে আৰু এইফালে দিওঁ। আনহাতে ঋণাত্মক মানবিলাক দিব লাগিলে মাইনাছ x আৰু মাইনাছ y ফালে দিওঁ। ঠিক একেদৰে আমি অৱতল আৰু উত্তল দাপোনতো কাৰ্টেছিয়াছ চিহ্নৰ প্ৰথা প্ৰয়োগ কৰিব পাৰোঁ। এইখন এখন অৱতল দাপোন। আমি আগতেই পাইছো দাপোনৰ ক্ষেত্ৰত আমি আটাইবিলাক দূৰত্ব মেৰুৰ পৰা জোখো। এতিয়া এই স্থানাংক প্ৰণালীৰ এই বিন্দুটোৰ আৰু এই বিন্দুটো একে বুলি ধৰি লোৱা। এইফালে আমি ঋণাত্মক মান পাইছিলো, ঠিক তেনেদৰে দাপোনৰ ক্ষেত্ৰত বাওঁফালে যিমানবিলাক মান থাকিব সেইবিলাক ঋণাত্মক হ'ব, সোঁফালেবোৰ ধনাত্মক হ'ব, ওপৰলৈ জোখা দূৰত্ব বা উচ্চতাবিলাক ধনাত্মক হ'ব, তললৈ জোখাবোৰ ঋণাত্মক হ'ব। একেদৰে উত্তল দাপোনৰ ক্ষেত্ৰত বাওঁফালে থকাবিলাক ঋণাত্মক, সোঁফালে থকাবিলাক ধনাত্মক, ওপৰলৈ ধনাত্মক, তললৈ ঋণাত্মক হ'লে আমাৰ এখন অৱতল দাপোনৰ ক্ষেত্ৰত যিহেতু ভাঁজকেন্দ্ৰ আৰু ফকাছ দুয়োটা দাপোনৰ বাওঁফালে থাকে, সেইকাৰণে অৱতল দাপোনৰ বাবে ভাঁজকেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্য দুয়োটাই ঋণাত্মক হয়। আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছ আৰু ভাঁজকেন্দ্ৰ দুয়োটা আমাৰ দাপোনখনৰ সোঁফালে থাকে, সেইকাৰণে ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোনৰ বাবে ধনাত্মক হয়। আৰু আমি লক্ষ্যবস্তুটো সদায় দাপোনখনৰ বাওঁফালে থকা বুলি ধৰোঁ, সেইকাৰণে ইউ অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্বটো ঋণাত্মক হ'ব। দাপোনৰ সূত্ৰ বা মিৰৰ ফৰ্মুলা। দাপোনৰ সূত্ৰটো হ'ল 1/v + 1/u = 1/f। ইয়াতে u হৈছে দাপোনখনৰ মেৰুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব, v হৈছে প্ৰতিবিম্বৰ দূৰত্ব আৰু f হৈছে ফকাছ দৈৰ্ঘ্য। এতিয়া আমি এই সমীকৰণটো ব্যৱহাৰ কৰি বিভিন্ন লক্ষ্যবস্তুৰ স্থানৰ বাবে বেলেগ বেলেগ প্ৰতিবিম্বৰ অৱস্থান উলিয়াব পাৰিম। দাপোনৰ বাবে বিবৰ্ধন বা মেগনিফিকেশ্যন বা m। দাপোনৰ বাবে বিবৰ্ধন মানে হ'ল লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বৰ আকাৰ কিমান বাঢ়িছে বা কিমান গুণে কমিছে। অৰ্থাৎ গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায়। আমি বিবৰ্ধন উলিয়াই প্ৰতিবিম্বৰ প্ৰকৃতিও উলিয়াব পাৰোঁ। গাণিতিকভাৱে m = প্ৰতিবিম্বৰ উচ্চতা h' আৰু লক্ষ্যবস্তুৰ উচ্চতা hৰ মাজৰ অনুপাত। অৰ্থাৎ m = হ'ব h'/h। আমি বিবৰ্ধনটো লক্ষ্যবস্তুৰ দূৰত্ব আৰু যিটো আমাৰ প্ৰতিবিম্বৰ দূৰত্ব তাৰ অনুপাত হিচাপেও লিখিব পাৰোঁ। m = -v/u। যদি m ঋণাত্মক হয়, আমি v আৰু u ৰ মান বহুৱাৰ পিছত যদি আমি m ৰ মানটো ঋণাত্মক পাওঁ, তেতিয়া প্ৰতিবিম্বটো হ'ব সৎ আৰু ওলোটা। আনহাতে m যদি ধনাত্মক হয়, প্ৰতিবিম্ব হ'ব অসৎ আৰু থিয়। এতিয়া আমাৰ কিতাপত থকা 10.1 উদাহৰণটো কৰোঁ আহা। ইয়াতে দিয়া আছে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ। আমাক এখন উত্তল দাপোনৰ কথা কোৱা হৈছে, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধটো ধনাত্মক হ'ব। r = হ'ব 3.00 মিটাৰ। ইয়াৰ পৰা আমি ফকাছ দৈৰ্ঘ্য উলিয়াব পাৰিম। r সমান হয় 2f বা f = হ'ব
3.0 by 2 অৰ্থাৎ 1.50 মিটাৰ। দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। আমাক লক্ষ্যবস্তু দূৰত্ব 5 মিটাৰ বুলি কৈছে, অৰ্থাৎ u হ'ব -5.00 মিটাৰ। এতিয়া আমি v উলিয়াব লাগে আৰু m উলিয়াব লাগে। আমি ব্যৱহাৰ কৰিম দাপোনৰ ফৰ্মুলাটো 1/v + 1/u = 1/f, অৰ্থাৎ 1/v হ'ব 1/f - 1/u, 1.50 minus বা 1/v = 100/150 লিখিব পাৰিম, minus plus 1/5 বা 2/3 plus 1/5। এতিয়া 3 আৰু 5 যদি আমি এলচিএম বা লসাগু লওঁ, আমি পাম 15, 13/15। আমি পালো 1/v = 13/15, কিন্তু আমাক v হে লাগে, 1/v নালাগে। এতেকে v হ'ব 15/13 বা 1.15 মিটাৰ, অৰ্থাৎ আমাৰ এইটো হ'ব প্ৰতিবিম্বৰ স্থান। ইয়াতে চাবা ভিৰ মানটো ধনাত্মক হৈছে, অৰ্থাৎ আমাৰ লক্ষ্যবস্তুটো গঠন হৈছে, আমাৰ প্ৰতিবিম্বটো গঠন হৈছে যিখন দাপোন আছে দাপোনৰ সোঁফালে, আৰু দাপোনৰ ক্ষেত্ৰত যিহেতু প্ৰতিফলন ঘটে, সেইকাৰণে আমাৰ প্ৰতিবিম্বটো সৎ প্ৰতিবিম্বটো আমাৰ দাপোনৰ বাওঁফালে গঠন হয়, আৰু ইয়াতে যিহেতু সোঁফালে গঠন হৈছে, এইটো এটা অসৎ প্ৰতিবিম্ব হ'ব। এই একেটা বস্তু আমি প্ৰতিবিম্বৰ প্ৰকৃতিৰ বিষয়ে আমি যেতিয়া বিবৰ্ধন উলিয়াম তাৰে পৰাও পাম। বিবৰ্ধনৰ ফৰ্মুলাটো হৈছে m = h'/h = -v/u। এতিয়া আমি v পাইছো, v হৈছে 1.15, u হৈছে -5, বা আমি ইয়াৰে মান পাম 0.23। ইয়াতে চোৱা m টো ধনাত্মক, আৰু আমি ইতিমধ্যে পাইছো যে m যদি ধনাত্মক হয় তেতিয়াহ'লে আমাৰ প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব হ'ব, অসৎ আৰু থিয়। যিহেতু m ৰ মান h'/h হয়, এতেকে আমি লিখিব পাৰো h' = 0.23h, বা প্ৰতিবিম্বৰ আকাৰ আমাৰ লক্ষ্যবস্তু আকাৰৰ তুলনাত সৰু। এতেকে আমি প্ৰকৃতিটো পালো যে আমাৰ প্ৰতিবিম্বটো এটা অসৎ প্ৰতিবিম্ব, থিয় আৰু সংকুচিত, অৰ্থাৎ আমাৰ লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো সৰু। উদাহৰণ 10.2, 15.0 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 cm দূৰত্বত 4 cm আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে। এইবাৰ আমাক অৱতল দাপোন এখন গৈছে, আৰু অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্যটো ঋণাত্মক হয়। f = -15.0 cm। 25 cm দূৰত্বত আমাৰ লক্ষ্যবস্তুত ৰাখিছে, অৰ্থাৎ u = হ'ব -25.0 cm, আৰু আমাৰ লক্ষ্যবস্তুৰ আকাৰটো দিছে h = 4 cm। স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব। আমাক পৰ্দা ক'ত ৰাখিব লাগিব কৈছে, পৰ্দাখন স্পষ্ট প্ৰতিবিম্ব গঠন হ'ব, অৰ্থাৎ আমাৰ পৰ্দাখন দাপোনৰ পৰা যিটো দূৰত্ব হয় সেইটো দূৰত্ব আমাৰ প্ৰতিবিম্ব দূৰত্বটো হ'ব, অৰ্থাৎ আমি উলিয়াব লাগিব v কিমান হয়। লগতে প্ৰতিবিম্ব প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰিব দিছে, তাৰ মানে আমি m ৰ মানো নিৰ্ণয় কৰিব লাগিব। আকৌ আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, 1/v + 1/u = 1/f, বা 1/v = 1/f - 1/u, -15 - 25।
এই দুটাৰ এলচিএম ল'বা বা লসাগু ল'বা পাবা 75.0 হলে ইয়াতে হ'ব 5 ইয়াতে আহিব 3 minus 2 75.0 1 by phi equal to আমি পালো minus 2 by 75.0 কিন্তু আমাক phi হে লাগে phi হ'ব minus 75.0 by 2 অৰ্থাৎ minus 37.5 centimeter অৰ্থাৎ প্ৰতিবিম্বটো আমাৰ লক্ষ্যবস্তুৰ দিশতে গঠন হৈছে ইয়াৰ পৰা আমি কি পালো আমি ইয়াৰ পৰা পালো যে প্ৰতিবিম্বটো এটা হট প্ৰতিবিম্ব m equal to minus phi by u বা minus phi মানে হল minus 37.5 আৰু u মানে হল minus 25.0 এনসাৰটো আমি পাম minus 1.5 ইয়াতে m ৰ মান ঋণাত্মক পাইছো অৰ্থাৎ প্ৰতিবিম্বটো এটা হট প্ৰতিবিম্ব আমি h dash by h equal to লিখিব পাৰিম minus 1.5 বা h dash হ'ব 1.5 minus 1.5 into h বা minus 1.5 into 4 minus 6.0 centimeter হলে আমি h dash টো নেগেটিভ পাইছো ঋণাত্মক পাইছো অৰ্থাৎ প্ৰতিবিম্বৰ তুলনাত লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বৰ আকাৰটো বেছি হয় কিন্তু ই এটা উলটা প্ৰতিবিম্ব হয় এটাকে প্ৰতিবিম্ব হ'ব হট উলটা আৰু বিবৰ্ধিত এতিয়া আহা আমি প্ৰশ্নাৱলী পেজ 171 থকা প্ৰশ্নাৱলীবোৰ সমাধান কৰো এক নম্বৰত আছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফকাচ দৈৰ্ঘ্য নিৰ্ণয় কৰা উত্তল দাপোন দিছে অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধটো আমাৰ ধনাত্মক হ'ব এটাকে ফকাচ দৈৰ্ঘ্য হ'ব 32 সেন্টিমিটাৰ by 2 বা 16 সেন্টিমিটাৰ দ্বিতীয় প্ৰশ্নটো হৈছে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত হট প্ৰতিবিম্ব গঠন কৰে দাপোনখন হল এখন অবতল দাপোন আৰু তাৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু ৰখা হৈছে অৰ্থাৎ u ইকুৱেল টু হ'ব minus 10 সেন্টিমিটাৰ আৰু বিবৰ্ধন কৈছে তিনিগুণ হৈছে যেহেতু অবতল দাপোন হয় আৰু হট প্ৰতিবিম্ব হয় সেইকাৰণে m ঋণাত্মক হ'ব m equal to minus 3 যেহেতু m মানে হল minus v by u আমি লিখিব পাৰিম minus v by u মানে minus 3 বা minus v equal to minus 3 into u বা 30 centimeter বা v হ'ব minus 30 centimeter হলে আমাৰ প্ৰতিবিম্বটো দাপোনখনৰ বাওফালে 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব